Hey guys, welcome to my channel China's Kitchen. নৰসিংহত দিয়া মুৰ্গী মাংস বনাবৰ বাবে আমাৰ দৰকাৰী সামগ্ৰীকেইটা হৈছে ইয়াতে মই দুটা পিয়াজ কাটি লৈছো, দুটা কেঁচা জলকীয়া লৈছো, আদা নহৰু পেষ্ট অকমান, এটা আলু কাটি লৈছো। তাৰ পিছতে ইয়াতে মই লম ধনিয়া গুৰি, জিৰা গুৰি আৰু নৰসিংহ অকমান মই পিচি লৈছো আৰু ইয়াতে মুৰ্গী মাংস। এতিয়া আমি কেৰাহীটো গেছত দি দিছো গৰম হ'বৰ বাবে। কেৰাহীটো গৰম হৈ গ'ল, ইয়াত আমি এতিয়া মিঠাতেল অকমান দি লম। দি পেলাই মিঠাতেলটো গৰম হোৱাৰ লৈকে আমি ৰখিম। এয়া আমাৰ তেল গৰম হৈ গৈছে, ইয়াতে আমি যোনখিনি পিয়াজ কাটি থৈছিলো সেইখিনি পিয়াজ দি দিম। দি পেলাই ৰঙচুৱা হোৱালৈকে ভাজি লম। এয়া আমাৰ পিয়াজখিনি ভাজ খাই গৈছে, ইয়াতে আমি এতিয়া হালধি অকমান দি লম। ইয়াৰ পিছত আমি জিৰা পাউডাৰ অকমান দি লম আৰু আমি ইয়াতে ধনিয়া গুৰি অকমান দি লম। দি পেলাই আমি অকমান লৰাই লম আৰু যোন দুটা কেঁচা জলকীয়া লৈছিলো সেই দুটা ইয়াতে দি দিম। ভাঙি পেলাই দি লৈছো আমি, দি পেলাই অকমান ভাজি লম আৰু ইয়াতে আমি এতিয়া আদা নহৰু পেষ্টটো দি দিম। দি পেলাই আমি লৰাই লম। এয়া আমাৰ মছলাখিনি ভাজ খাই গৈছে, ইয়াতে আমি এতিয়া মুৰ্গী মাংসখিনি দি দিম। আৰু যোনখিনি আলু কাটি থৈছিলো সেইখিনিও লগতে দি দিম। দি পেলাই আমি ভাজি লম আৰু লগতে আমি সোৱাদ অনুসৰি নিমখ দি লম। দি পেলাই আমি মাংসখিনি ভালদৰে ভাজি লম। মাংসখিনি আমি অকমান ভাজি পেলাই ঢাকনাখন লগাই দিম। মাংসখিনি আধা সিজা হৈ থাকোতে আমি যোনখিনি নৰসিংহৰ পেষ্ট বনাইছিলো সেইখিনি আমি ইয়াত দি দিম। দি পেলাই আমি লৰাই লম। নৰসিংহৰ গোন্ধটো খুব ধুনীয়া আহে। মাংসত দি আপোনালোকে খাই পাইছেনে বাৰু? খাই চাবচোন কেনেকুৱা লাগে। খুব ধুনীয়া এটা গোন্ধ আহে আৰু অকমান সেউজীয়া সেউজীয়া কালাৰটো হৈ যায় মাংসখিনি। এতিয়া আমি মাংসখিনি আকৌ ঢাকনাখন মাংসখিনি সিজালৈকে লগাই দিম। মাজে মাজে আপোনালোকে ঢাকনাখন উঠাই লৰাই থাকিব যাতে লাগি নাযায়। এতিয়া আমাৰ যিহেতু মাংসখিনি ভাজ খাই গৈছে, সেয়েহে ইয়াতে আমি এতিয়া পানী দি দিম। পানী দি পেলাই আমি অকমান লৰাই পেলাই উতলিবলৈ দিম। আপোনালোকে দেখিছে খুব ধুনীয়াকৈ উতলি গৈছে আৰু আঞ্জাখনৰ আমাৰ কালাৰটো অকণমান গ্ৰীণি গ্ৰীণি সেউজীয়া সেউজীয়া আহিছে। যিহেতু আমাৰ খাবৰ বাবে মাংসখিনি ৰেডি হৈ গ'ল, এতিয়া আমি গেছটো বন্ধ কৰি দিম। এয়া আমাৰ নৰসিংহত দিয়া মুৰ্গী মাংস ৰেডি হৈ গ'ল। আপোনালোকে দেখিছে যে আমাৰ যোনটো জোল হয় বা আঞ্জাখন সেউজীয়া সেউজীয়া আহিছে, খুব ধুনীয়া কালাৰ আহিছে, গোন্ধটো খুব ধুনীয়া আহিছে। আপোনালোকে খাই চাবচোন এনেদৰে, খুব টেষ্টি লাগে খাই, খুবেই সোৱাদ হয়। আৰু মোক জনাব কেনেকুৱা পালে খাই বা ৰেচিপিটো চাই কেনেকুৱা পালে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।